প্ৰতি বছৰে পতা হয় ফুটবল খেল তো ময়ো আহিলোঁ চাবলৈ ফুটবল খেল লোকেল ফুটবল বুলি ক'ব পাৰি একেলগে 3খন ফুটবল খেল হৈ আছে ইয়াত আজিয়ে হৈছে 3খন ফুটবল খেল 2খন হৈ গ'ল আৰু এখন হ'ব ফাইনেল আটলান্টিকা হয় কেতিয়াৰ পৰা হৈ আছে ফুটবল হ'ল দুদিন শনিবাৰ আজি সোমবাৰ 3 নম্বৰ দিন আজি শনিবাৰ দেওবাৰ আৰু সোমবাৰ 3 দিন হৈছে ফুটবল খেল আৰু কিছু সময় পিছতেই আৰু এখন আজি আমাৰ চূড়ান্ত দফা ফাইনেল খেলখন অনুষ্ঠিত কৰিম সেয়েহে গাইজ মই যি খেলত আহিছিলোঁ খেলৰ এজন কমিটি মানুহ লগ পাইছোঁ কমিটি মানুহজনক সুধিম খেলখন কেতিয়াৰ পৰা আৰম্ভ আৰু কি হৈছিল মাই নাম ইজ কামিনুল ডাঙৰীয়া গাঁও জিঅ'টি ক্লাবৰ সৌজন্যত বিগত বৰ্ষবোৰৰ দৰে 2022 বৰ্ষৰো শেষৰ পিনে এখন প্ৰাইজ মানি ফুটবল কম্পিটিশ্যন ষ্টাৰ্ট হৈছে কাৰ্যসূচীৰে আজি অন্তিম দিনৰ এই ফাইনেল খেলখন চলি আছে কিছু মুহূৰ্তৰ পিছতে আমি ফলাফল ঘোষণা কৰিম ইমানখিনিয়ে আৰু প্ৰাইজ মানি কিমান কেনেকুৱা কি সেইটো কৈ দিম প্ৰাইজ মানি জয়ী দলৰ ট্ৰফিৰ লগতে 3000 আৰু বিজিত দলৰ ট্ৰফিৰ লগতে 1500 টকা